যিমানেই হেভি মানুহ নহওক কিয় মই মুখ খুলিমেই। বৰ্তমান সময়ত দাদাৰ পত্নী বৰ্তমান সময়ত এতিয়া গৰ্ভত সন্তান প্ৰাপ্তি হৈছে। হয়, আপোনালোকে ঠিকেই শুনিছে। মই ক'লোঁ নাই, যিমানেই হেভি মানুহ নহওক কিয় মই মোৰ মন্তব্য কিন্তু দিমেই, সি লাগিলে যোনেই নহওক কিয়। আৰে বাবা, আচলতে মই কেতিয়াও ভবা নাছিলোঁ বৌ যেন এনেকুৱা ওলাব। নিজকে কিবা এটা লাজ লাগিছে। আচলতে এই কথাখিনি ক'বৰ কাৰণে নিজকে লাজ লাগিছে। আমিতো বহুত ভাল বুলি ভাবি আছিলোঁ। এইখিনি মানে আচলতে সম্পূৰ্ণ নাটক কৰি আছিল। আচলতে লেতেৰা চৰিত্ৰ তাৰমানে। তো মই সেইকাৰণে আপোনালোকৰ মাজলৈ ভিডিঅ'টো বনাই কৈ দিছোঁ যেন বৌ গৰ্ভত এতিয়া 5 মাহৰ সন্তান থিতাপি লৈছে আৰু দেউতাক কোন হয় গম পাব। মই গোটেই কথাখিনি আপোনালোকক কৈ দিম। কিন্তু আপোনালোকৰ এনে কেনেকুৱা লাগিছে মনটোত বাৰু এই খবৰটো শুনা পাই? নিজকে আপোনালোকে প্ৰশ্ন কৰকচোন, আপোনালোকক কেনেকুৱা লাগিছে? হয়তো আপোনালোকৰো খং উঠিছে। আমি দাদাক যিমান ভাল পাইছিলোঁ, বৌকো সিমানে ভাল পাইছিলোঁ, কিন্তু অৱশেষত কিয় শুনা পালোঁ ইমান লেতেৰা চৰিত্ৰ নে? এনেকুৱা লেতেৰা চৰিত্ৰ বুলি কিন্তু মই ভবা নাছিলোঁ। ঠিক আছে, মই এইটো ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আচলতে ইমান লেতেৰা চৰিত্ৰ, আচলতে এনেকুৱা এজন এনেকুৱা কাণ্ড হ'বগৈ, এনেকুৱা এটা আমি খবৰ পাম বুলি কিন্তু সপোনতো ভবা নাছিলোঁ। মই আপোনালোকক গোটেই স্পষ্টকৈ গোটেই কথাখিনি কৈ দিছোঁ। আচলতে কাৰ সন্তান হয়, ঠিক আছে, সেই মানুহজন কোন নিশ্চয় আপোনালোকক গম পাবলৈ মন গৈছে। মই এতিয়াই কৈ দিম, আপোনালোকক কৈ দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তাৰ আগতে মই আপোনালোকক কৈ দিব বিচাৰিছোঁ, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আচলতে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। আচলতে মই দিয়া যদি ভিডিঅ'খিনি আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব যদি নকৰে তো মই দিয়া ভিডিঅ'বিলাক ক'ত পাব? নাপাব ন। সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ, মই দিয়া ভিডিঅ'বিলাক আপোনালোকে পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লেহে মই দিয়া ভিডিঅ'খিনি পাই থাকিব। তো আপোনালোকে এটা প্ৰশ্ন কৰকচোন, আচলতে বৌ এনেকুৱা যেন এটা খবৰ শুনা পাম বুলি আপোনালোকে ভাবিছিল নে? নিশ্চয় কেতিয়াও ভবা নাই, এইটো সপোনতো ভবা নাই। তো মইতো কৈ দিব বিচাৰিছোঁ আপোনালোকক, মই কেতিয়াও এনেকুৱা এটা যেন খবৰ ওলাব, এনেকুৱা এটা যেন খবৰ পাম, এনেকুৱা এটা নিউজ পাম, এইটো কিন্তু কেতিয়াও মই সপোনতো ভবা নাছিলোঁ। কয় নহয়, ভদ্ৰ মানুহেহে মুখা পিন্ধি থাকে, তো তেনেকুৱা নিচিনা কথা। তো এতিয়া আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক দি যাওক, আৰু এইটো আপোনালোকৰ যি ক'বলৈ মন যায় আৰু গোটেই কথা কিন্তু আপোনালোকক কৈয়ে দিলোঁ। আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক দি যাওক, আৰু মই ইয়াত আৰু একো কৈ নাথাকোঁ। যিহেতুকে ইমান এটা খবৰ শুনা পাইছোঁ, নিজকে কিবা লাগিছে। আচলতে এইজনীহঁতক কি বুলি মানে ক'ম, আমি কি বুলি ক'ম? আচলতে যি বুলি ক'লেও আচলতে কমতি হ'ব। সেইকাৰণে ৰাইজলৈ মই এৰি দিলোঁ। আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক দি যাওক। ধন্যবাদ।